এক ভয়ঙ্কর বিপরাত্রে আমি ব্রহ্মা বিষ্ণু মহেশ্বর একেবারে উপায়হীন হয়ে পড়েছি। এই মাত্র মহাকাল আমি করিব, এই মাত্র মহাকালে এক মহাপ্রলয়ের আশ্রম মিলিব। এই মহাপ্রলয় সম্পূর্ণ পৃথিবী পানিয়ে বুঝি পেলাব। পৃথিবীর প্রাণী বলিবলৈ কোনোৱে বাচি নাথাকিব। মাত্ৰ দৈত্য দানৱগণ এই মহাপ্ৰলয়তে ক্ৰমাতে ভয়ংকৰ হৈ উঠিব। তুমি কথাটো বহুত পাতলকৈ ভাবিছা। তুমি কোৱাচোন, ধ্বংস হৈ যোৱা এই সমগ্ৰ পৃথিৱী পুনৰি গছ দিয়াটো জানো ইমান সহজ? মহাকালে হৈ গ'ল এই মহাপ্ৰলয়ত
জম্বুদ্বীপৰ ৰজা সত্যব্ৰত বাচি থাকিব। জম্বুদ্বীপৰ ৰজা সত্যব্ৰত? নিশ্চয় নিশ্চয় প্ৰভু, পুত্ৰভক্ত পৰম ধাৰ্মিক ৰজা, নিশ্চয় তেওঁ দ্বাৰাই সৃষ্টি ৰক্ষা কৰিব। কেনেকৈ দেৱনীতি? মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে প্ৰয়োজনীয় সকলো সামগ্ৰী সংগ্ৰহ কৰি ৰাখিব লাগিব। কেনেকৈ জীৱ-জন্তু ৰাখিব লাগে, কেনেকৈ গছ-গছনি ৰাখিব লাগে, সেইবিলাক যদি সংৰক্ষণ কৰি ৰাখে তেতিয়া পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰি। ময়ো তাৰেই পৰিকল্পনা কৰি আছো। সময়ৰ যাতে প্ৰেম ব্যৱহাৰ কিন্তু দেৱনীতি এইদৰে উপযুক্ত সময়ত আহি আমাক বুদ্ধি ভৰসা দিবলৈ কিন্তু নাপাহৰিব। এতিয়া এই মস্ত প্ৰলয়ৰ সংবাদ নৰ সমাজত দিয়া হ'ব। তোমাৰ কাৰ্য প্ৰেম আৰু সহায় কৰিবলৈ পালে সেই নাৰদৰ জীৱন ধন্য প্ৰভু, জনম ধন্য বাৰু প্ৰভু। 19 वर्ष चैतन्य सरोवर पाए Kৃষ্ণ কি পাম